অন্য এটা আপডেট লৈ মই আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ। অসমকে ধৰি বলিউডত নিজৰ কণ্ঠৰে সকলোৱে মন জয় কৰা জনপ্ৰিয় কণ্ঠশিল্পী পাপন দা অলগতে মুক্তি পোৱা গান কৈ নিদিয় কিয়। তেখেতে এই গানটোৰ পৰা কিমান টকা ইনকাম কৰিবলৈ সক্ষম হ'ল, লগতে যিহেতু গানটো 3টা ভাষাত গোৱা হৈছে, এই গানটোৰ পৰা তেখেতে কিমান ছাবস্ক্ৰাইবাৰ পাবলৈ সক্ষম হৈছে, এই আটাইবোৰ কথা আপোনালোকক জনাই যাম। লগতে পাপন দা অলগতে মুক্তি পোৱা গানটোৰ বিষয়ে কিছু নজনা কথা আপোনালোকক জনাই যাম। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব বুলি আশা থাকিল। ফেনসকল ইউটিউবৰ পৰা কোনে কিমান টকা ইনকাম কৰে, কোনে কিমান ভিউজ পালে, কোনে কিমান ছাবস্ক্ৰাইবাৰ পাবলৈ সক্ষম হৈছে, এই আটাইবোৰ তথ্য ৰাজহুৱাকৈ দেখুৱাই এটা ৱেবছাইটে, আৰু এই ৱেবছাইটটোৰ নামেই হৈছে ছ'চিয়েল প্লেচ। ফেনসকল আজি আমি আপোনালোকক দেখুৱাই দিম পাপন দাৰ জনপ্ৰিয় গীত কৈ নিদিয় কিয় গানটোৰ পৰা তেখেতে কিমান টকা ইনকাম কৰিবলৈ সক্ষম হ'ল। এই আটাইবোৰ কথা ছ'চিয়েল প্লেচৰ জৰিয়তে চাওঁ আহক। ইয়া হৈছে পাপন দাৰ ইউটিউব চেনেলৰ ডেশ্ববৰ্ড। পাপন দাৰ ইউটিউবত কিমান ভিডিঅ' আপলোড কৰিলে, কিমান ভিউজ পালে, কেতিয়া তেখেতে ইউটিউব চেনেলটো খুলিছিল, প্ৰথমতে আপোনালোকক দেখুৱাই দিছোঁ। তাৰপিছতে আপোনালোকক দেখুৱাই দিছোঁ ৰেংকিংখিনি। তাৰপিছত আপোনালোকক দেখুৱাই দিছোঁ চেনেলৰ সম্পূৰ্ণ এলিনিটিখিনি। এই ৱেবছাইটটোৱে দেখুৱাই দিয়ে, কিন্তু এলিনিটিখিনি 20% ভুল দেখুৱায়। সেয়েহে আমি আপোনালোকক লাষ্ট 28 দিনৰ পিছত ডাটাখিনি দেখুৱাম, আৰু সেই ডাটাখিনি সম্পূৰ্ণ শুদ্ধ হয়। পাপন দাৰ খুবেই জনপ্ৰিয় গীত কৈ নিদিয় কিয় এই গানটো ইউটিউবত আপলোড হোৱা সম্পূৰ্ণ এমাহ পাৰ হৈ গ'ল। সেয়েহে আমি আপোনালোকক এমাহৰ পিছত তেখেতে ইউটিউবৰ পৰা কিমান টকা ইনকাম কৰিলে দেখুৱাই দিছোঁ। লাষ্ট এমাহৰ পিছত তেখেতে ইউটিউবৰ পৰা $5,000 ইনকাম কৰিবলৈ সক্ষম হৈছে। ইয়াক আমি যদি ইণ্ডিয়াৰ ৰুপিছত কনভাৰ্ট কৰোঁ, তেনেহ'লে হয়গে 4,10,426 টকা। আৰু লাষ্ট 30 দিনৰ পিছত তেখেতৰ টোটেল ভিউ হৈছিল 1 কোটি, আৰু 2,44,000 ছাবস্ক্ৰাইবাৰ পাবলৈ সক্ষম হৈছিল। আজিলৈ ইমানেই আছিল। ভিডিঅ'টো চাই কেনেকুৱা বোলে নিশ্চয় তলত কমেণ্ট কৰি জনাব। যদি ভাল পালে ভিডিঅ'টো লাইক এটা কৰিব, এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বাই বাই।